BTCত 15টা সিট আছে আমাৰ এছেম্বলি সিট আৰু ইয়াত 15টাৰ ভিতৰত এইবাৰ যোৱাবাৰৰ BTC ইলেকশ্যনত যি ধৰণৰে আমাৰ ৰিজাল্টটো হ'ল যেনেকৈ আমি ভাবিছিলোঁ ইয়াৰ একমাত্ৰ কাৰণটো হ'ল মুছলমান ভাইসকল আৰু সেই মুছলমান ভাইসকলে আজিৰ দিনত ক'বলৈ গ'লে যোৱা নিৰ্বাচনৰ যি ৰিজাল্ট তাৰ মেইন ফেক্টৰটো হ'ল কাৰণ এই সময়ত BTCত 4,71,000 মুছলমান ৰাইজে যোৱা BTC নিৰ্বাচনত ভোটদান দিছে তাৰে 4 লাখ ভোটে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দিছে আৰু আদিবাসী আৰু চাউথাল 2.5 লাখ মানে মানুহ তেখেতসকলে ভোটাৰ্ছ আছে আৰু এই 2.5 লাখত 2 লাখ ভোটাৰ্ছে মানে BPFক ভোট দিছে 4 আৰু 2 6 লাখ ভোট তেখেতসকলে মানে ক'বলৈ যদি যাওঁ বানপানীৰ মেটেকা উদুঙি অহা নদীত যাই থকা সেই ধৰণৰ এটা ভোট তেখেতসকলে পাবলৈ সক্ষম হৈছে আনফালে যে আমি UPPL হিচাপে আমি অন্যায়ৰ বিৰুদ্ধে হিংসাৰ বিৰুদ্ধে আৰু সকলোকে মৰম দিয়া চিন্তাধাৰাৰে বনোৱা এটা দল আৰু সেই মৰম সেই শ্ৰেণী আমি 6,15,000 আমি ভোট তেতিয়াও পাইছিলোঁ BTC নিৰ্বাচনত এইবাৰ আমি আশাবাদী এইবাৰ 9 লাখৰ ওপৰত আমাৰ ভোটটো যাব গতিকে আমি ক'ব পাৰোঁ UPPL দলে এইবাৰ বিধানসভা ইলেকশ্যনত ভাল ৰিজাল্ট কৰিব আৰু ইয়াৰ বাদো আমি আজি এই মানাহ চেৰপাঙত আমি আজি যুৱ বিলাকৰ এটা মানে ভলীবল কম্পিটিশ্যন আমি ইয়াত ৰাখিছোঁ বিভিন্ন সমষ্টিৰ এইটো কণ্টিনিউ প্ৰচেছ আছে আমি যোৱাটো চৰকাৰ থকাটো আমি সেই খেল ধেমালি আমি ৰাখিছিলোঁ কাৰণ যুৱকক খেল ধেমালিৰ লগত ৰখাৰ বহুখিনি উদ্দেশ্য আমাৰ আছে কাৰণ আমি জানো BTR অঞ্চলত এই সময়ত মদ জুৱা ড্ৰাগছ এনেধৰণৰ এক্টিভিটি বহু সংখ্যক 100% মানে বাঢ়ি গৈছে প্ৰমোদ বড়ো ডাঙৰীয়া সময়ত সেই চবৰ পৰা মানুহে দূৰত আছিলে খেল ধেমালিত ব্যস্ত আছিলে এতিয়া সেই চব নাই গতিকে আমি চৰকাৰত নাথাকা সত্ত্বেও আজি তেনেধৰণৰ এক্টিভিটিৰে আমাৰ যি ইউথ যি মানে নিউ জেনেৰেশ্যন বা প্লেয়াৰসকল আছে তেখেতসকলৰ মনটো বান্ধি ৰখাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ আমি সকলো দলৰ লগত আলোচনা কৰিছোঁ কাৰণ আমিও এটা ৰাজনৈতিক দল আমি অহা নিৰ্বাচনত BTCত এই 15টা স্পেচিয়েলি BTCত 15টা সিটটো কমেও আমি 12টা সিট আমি কেনেকৈ আমি আমাৰ হাতত ৰাখিব পাৰোঁ তাৰ পৰা প্ৰচেষ্টা চলি আছে আমি কংগ্ৰেছৰ লগতো আলোচনা কৰিছোঁ আমি NDAৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ লগতো আমাৰ সঘনে কথা চলি আছে আৰু আমি অন্য সৰু সৰু দল যিবিলাক আছে BTC অঞ্চলত ৰাজনীতি কৰা তেখেতসকলৰ লগতো আমাৰ কণ্টিনিউ আলোচনা চলি আছে অহা 12ৰ পৰা 14 তাৰিখৰ ভিতৰত আমাৰ UPPLৰ আমাৰ যোনটো যি আমাৰ কৰিবলগা যিখিনি আমাৰ কাম কাজ আছে আমি সেইদিনাখনে সম্পূৰ্ণ কৰিম বা টিকেটৰ ডিক্লাৰলৈকে আমি 15 তাৰিখত আমি শেষ সময় বান্ধি দিছোঁ BTCৰ বাহিৰতো প্ৰাৰ্থিত্ব দিয়াৰ এক কথা চলিছে এই ক্ষেত্ৰত কাৰ লগত কেনেধৰণৰ আপোনালোকৰ যুদ্ধটো বিশেষ কৰি গোৱালপাৰা আৰু আমাৰ শোণিতপুৰ এই অঞ্চলবিলাক যেতিয়া আমাৰ এতিয়া যিহেতু আগৰ পৰাই আমি যোৱা 2020 চনৰ পৰাই এইবিলাক ঠাইত আমি আমাৰ UPPLৰ এক্টিভিটিটো আমি তাত ৰাখিছিলোঁ আৰু এতিয়া দেখা পাইছোঁ যে আমাৰ যি দলৰ যি মানে নীতি বিশেষ কৰি শান্তি যি ৰকমৰ আমি 5 বছৰ BTR ফিজ এগ্ৰিমেণ্ট যে শান্তিৰ এগ্ৰিমেণ্ট আছিলে এই শান্তিৰ এগ্ৰিমেণ্টটো যেনেকৈ আমি কথা ৰাখিলোঁ এইটো আমাৰ অসমবাসীয়ে এই কথাটো মানে গুৰুত্ব দি পেলাই চাইছে কাৰণ BTR চুক্তিয়ে হৈছিলে শান্তিৰ কাৰণে আৰু 5টা বছৰত আজিলৈকে এই BTR অঞ্চলত এটা সেই সময়ৰ কথা কৈছোঁ মই এজনো মানুহ মানে মৰা নাছিলে বা জাতিৰ লগত সংঘাত হোৱা নাছিলে কোনো ধৰণৰ হিংসা এই অঞ্চলত নাছিলে কিন্তু এই যোৱা 5টা বছৰ আমাৰ যি চৰকাৰ গ'ল তাৰপিছত এই 6 মাহৰ যোনটো BPF চৰকাৰ আহিলে যোনদিনাখনৰ পৰাই মানে চৰকাৰৰ পইচা সিদিনাখনৰ পৰাই এই অঞ্চলত এটা বেলেগ এটা পৰিৱেশ মানে অশান্তিৰ এটা পৰিৱেশটো আকৌ সৃষ্টি হৈছে এটা জাতিৰ লগত সংঘাত সৃষ্টি হোৱা এটা পৰিৱেশ আমি দেখাবলৈ পাইছোঁ বড়ো মানুহে আদিবাসী ঘৰত যাবলৈ এতিয়া ভয় খাইছে আদিবাসীবিলাকে বড়ো মানুহ আহিবলৈ ভয় খাইছে কাৰণটো এইটোৱে যে আমি চৰকাৰত থকা সময়ত বহুখিনি আঁচনিৰে যি ধৰণৰ এই আমাৰ হেপিনেছ এটা মিছন আছিলে হেপিনেছ মিছনৰ দ্বাৰা আমি জাতিসমূহক বান্ধি ৰখা এটা চেষ্টা আমি কৰিছিলোঁ
কেডাৰ্ছ আমাৰ বহুত আছিলে, আমাৰ আদিবাসী ভাইসকলৰ কেডাৰ আছিলে, বড়ো ভাইৰ, ৰাজবংশী ভাইসকলৰ আছিলে। কিন্তু এই যি কাম কৰি থকা এটা যিটো ছিষ্টেম আছিলে, এই ছিষ্টেমটো ব্ৰেক হোৱাৰ পিছত লগালগ এতিয়া মানে চাৰিওফালে আন্দোলন হ'বলৈ সৃষ্টি হৈছে। আমি এইটোৱে কথা ক'ম যে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTR চুক্তিৰ লগত ইনভলভমেণ্ট থকা এজন ব্যক্তি হয়। তেখেতৰ বিচাৰাতে BTR চুক্তিটো হৈছে যিহেতু, আৰু তেখেতৰ বহু অৱদান আছে, তাৰ কাৰণে আমি সীমাবদ্ধ ৰাখি পেলাই তেখেতকো অনাৰ দি পেলাই আমি আজিলৈকে NDAৰ লগতে আছোঁ। আৰু যিহেতু আমি ইয়াৰ BTC অঞ্চলত যোৱা সময়ত BJPৰ লগত থকাৰ কাৰণে, বিশেষ কৰি BJPক আমাৰ অসম চৰকাৰৰ মন্ত্ৰী থকাৰ কাৰণে মানে আমাৰ ইয়াৰ যিহেতু 4,71,000 মুছলমান মানুহে ভোট দিয়ে। ক'বলৈ গ'লে আজিৰ দিনত BPF বুলিও ক'ত আছে? BPFটো আমি বিচাৰি নাপাওঁ। ক'ত BPF? 2 লাখ আদিবাসী বা চাওতাল সকলে ভোট কৰে, আৰু আমাৰ মুছলমান ভাইসকলে 4 লাখ মানুহে ভোট কৰে। আৰু মুছলমানসকলে যোৱাবাৰ BJPৰ লগত থকাৰ কাৰণে 10% মুছলমানে আমাক ভোট দিয়া নাই। BTC 40,000 ভোট মুছলমান আমি পাবলৈ সক্ষম নহ'ল। আমি 20,000 আদিবাসীসকলৰ ভোট পাবলৈ সক্ষম নহ'ল। কিন্তু আপোনালোকে সকলোৱে গম পাইছে, চৰকাৰ গঠন কৰাৰ পিছত লগালগ তেখেতেও NDAৰ এটা পাৰ্ট হৈ গ'ল। প্ৰথমতে কৈছিলে অকলে খেলিম। এতিয়া আমি দেখা পাই গ'লোঁ যে ইয়াৰে BTR অঞ্চলৰ 4 লাখ মুছলমানক লৈ পেলাই তেখেতে মানে NDAত জইন কৰে। আৰু আপোনালোকে গমেই পাইছে এতিয়া মুছলমান ভাইসকলক কি কৈছে, 4 টকা ৰিক্সা ভাড়া যদি 4 টকা হয়, 3 টকা দিয়ক, মিয়াৰ ভোট নালাগে, এনেধৰণৰ কথাৰ ওপৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিন্তু কেতিয়াও কিন্তু কথা নাপাতে। আজি BTRৰ মিয়াবিলাকক ক'ব লাগিছিলে যে ভাই মোৰ সমষ্টিত বা মোৰ এই BTR অঞ্চলত নহ'ব, যিমান ভাড়া হয় ইমানে তেখেতসকলে পাব। সেই শব্দটো আমি কোৱা শুনা নাই। এছাৰৰ কথা হ'ল তেখেতে এটা ড্ৰামা বনালে, ইলেকশ্যন কমিশ্যনাৰে যোনটো কাম কৰিব নোৱাৰে তেখেতে আগবাঢ়ি পেলাই সেইটো কাম কৰিবলৈ গ'লে। এই যে ভুৱা যি নাটকবাজি কৰা যোনটো ছিষ্টেমেৰে ৰাজনীতি কৰিছে, এইটো ৰাইজে আস্তে হ'লেও বুজিবলৈ ধৰিছে। গতিকে আমি জানো যে প্ৰমোদ বড়ো ডাঙৰীয়াই যি নিষ্ঠাৰে, যি চিন্তাৰে সকলোকে সমান অধিকাৰ, 26টা জনগোষ্ঠীৰ ভিজন ৰাখি পেলাই তেখেতে BTRখন আগবাঢ়াই লৈ গৈছিলে। গতিকে সেই কথাটো আস্তেকৈ হ'লেও ৰাইজে অনুভৱ কৰিব, আৰু এই নিৰ্বাচন ইয়াৰ ফলাফল আমি পাম বুলি আশা কৰোঁ।